সুন্দৰী বুলি কি বুলি কয় এইটো সুন্দৰী সুন্দৰী পিয়াৰ আছে এইটো সেল কিমানত কৰে এইটো সেল পোৱালি যদি ল'ব খোজে পোৱালি ল'ব খুজিলে আৰ্চেঞ্জেল পিয়াৰ এইটো বাচ্চা দিছে আগতে পোৱালি দিছে আগতে এইটো কিঙৰ লগত কি ফেন্টেল আছে নেকি না 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 কিঙে আছে কিন্তু এইটো হ'ল মদিনা কিং যে হলুদটো মেকপাই হালধীয়া পাউডাৰ তাৰমানে হলুদ পাউডাৰ এইটো পেয়াৰ কিমান মান যায় এইটো আৰু এইটো চিৰাজি নেকি এইটো চিৰাজিৰ লগত মেকপাই মানে মেকপাইটো পিয়াৰ পোৱা নাই হা সেইকাৰণে কৰিছোঁ তাত মুখী এইটো ব্লাক মুখী বুলি কয় ব্লেক মুখী এইটো কি লাহোৰী ক্ৰছ নেকি এইটো লাহোৰী ক্ৰছ লাহোৰী ক্ৰছ ৰেডটো হ'ল হাংগাৰিয়ান ইমান ডাঙৰ সাইজটো যে এইটো ডাঙৰ বহুত ডাঙৰ এইটো 1 কিলো মান হ'ব নেকি না বেছি হ'ব এইটো অৰিজিনেল ফেন্টেল ইণ্ডিয়ান ফেন্টেল আৰু এটা আছে আপোনাৰ কি ক'লে নামটো পমেৰিয়ান পাউডাৰ এই হোৱাইট ফুলাই ল'ব পাৰে ন এইটো পৃথিৱীৰ ভিতৰত ডাঙৰ নেকি পাৰটো পাৰৰ ভিতৰত ডাঙৰ পাৰৰ ভিতৰত পৃথিৱীত চবতকৈ ডাঙৰ নমস্কাৰ মই জিতুল ইছলাম আৰু আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আজি মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ কুকিলা মোৰ লগত খুৰা এজন আছে খুৰাজন প্ৰথমে আপোনালোকক তেওঁৰ লগত চিনাকি কৰাই দিছোঁ আতৱাৰ ৰহমান নামটো আপোনাৰ আতৱাৰ ৰহমান হয় শিক্ষক জিকাৰে কি কৰে আপুনি এনে শিক্ষকতা কৰোঁ শিক্ষক LP নাই আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেল তো এখেত হায়াৰ ছেকেণ্ডেৰী স্কুল এখনৰ শিক্ষক হয় আৰু আজি মোৰ ইয়ালৈ অহা মেইন উদ্দেশ্যটো হ'ল যে তেওঁৰ এখন ফাৰ্ম আছে ঘৰতে আৰু সেই ফাৰ্মখন আচলতে কুকুৰাৰ নহয় হাঁহৰ নহয় এখন পাৰৰ ফাৰ্ম পাৰ চৰাইৰ ফাৰ্ম হয় তো মই খুৰাক ফোন কৰিলোঁ আজি কিবা বিশেষ এটা কাৰণত মোৰ ইফালে আহিবলগীয়া হৈছিল তো মই খুৰাক ফোন কৰিলোঁ যে আহিছোঁ যেতিয়া আপোনাৰ ফাৰ্মখন এবাৰ ভিজিট কৰি যাওঁ খুৰা ক'লে ঠিক আছে আহা তো সেইকাৰণে আহিলোঁ আৰু লগতে খুৰাৰ ফাৰ্মখনত কি কি পাৰ আছে কেনেকুৱা প্ৰজাতিৰ পাৰ আছে সেই বস্তুখিনি দেখাবলৈ যত্ন কৰিম আপোনালোকে জড়িত হৈ থাকক তো এতিয়া ব'লক ফাৰ্মখনৰ ভিতৰলৈ যাওঁ আৰু কি কি পাৰ আছে চাওঁ এতিয়া আমি ভিতৰত যাম ফাৰ্মৰ ইয়াৰ পৰা আৰম্ভ কৰোঁ তো ওপৰত আছে নেকি নাই ওপৰত নাই ইয়াৰ পৰা এইযোৰ সুন্দৰী এখন খুলিব পাৰি নে হয় খুলি দিয়ক এইযোৰ সুন্দৰী কি বুলি কয় এইটো সুন্দৰী পিয়াৰ আছে এইটো চেল কিমানত কৰে এইটো চেল এডাল্ট পেয়াৰ হ'লে 2,500 আৰু পোৱালি যদি ল'ব খোজে পোৱালি ল'ব খুজিলে 1,500 ঠিক আছে তো নেক্সট এইটো আৰ্চেঞ্জেল পিয়াৰ এইটো বাচ্চা দিছে আগতে পোৱালি দিছে আগতে ওলাই যায় নেকি আহিব আকৌ আহিব এইটো আৰ্চেঞ্জেল ইয়াৰ নাম হ'ল আৰ্চেঞ্জেল ইয়াৰ ৰেটটো কিমান মান পৰে ৰেট আপোনাৰ 4,500 যদি পোৱালি ল'ব খোজে কোনোবাই 50% 2,200 টকা আৰু এইটো চাগে এইটো কিংটো দেখিবলৈ খুব ধুনীয়া এইটো কিঙৰ লগত কি ফেন্টেল আছে নেকি না 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 কিঙে আছে কিন্তু এইটো হ'ল মদিনা কিং যে হলুদটো মদিনা কিং আৰু এইটো হ'ল অৰিজিনেল কিং ইয়াৰ নেজডাল ছুটি একদম এইটো হ'ল আপোনাৰ মদিনা কিং বুলি কয় আৰু এইটো হ'ল আপোনাৰ বল্ডাৰ কিং আৰু এইটো কি আছে পাউডাৰ বুলি কয় পাউডাৰ এইটো খুলি দিয়ক হলুদ পাউডাৰ মেকপাই হালধীয়া পাউডাৰ তাৰমানে হলুদ পাউডাৰ এইটো পেয়াৰ কিমান মান যায় এইটো পেয়াৰ 7,000 টকা পোৱালি ল'ব খুজিলে পোৱালি হ'লে 3,500 50% কমকৈ দিব 50% আৰু এইটো চিৰাজি নেকি এইটো চিৰাজিৰ লগত মেকপাই মানে মেকপাইটো পিয়াৰ পোৱা নাই সেইকাৰণে কৰিছোঁ এই মেলটো ইতিমধ্যে বিক্ৰী হৈ আছে কালি কেইজনী পঠাওঁ নেকি আৰু এইটো কি নাম ক'লে আপুনি মেকপাই ডিঙিত কি বস্তুটো এইটো পাউডিং হৈ থাকে সদায় মানে ফুলি থাকে সি ফুলাই ল'ব পাৰে তাৰমানে অকলে ফুলে আচ্ছা তাৰ লগত চিৰাজি ক্ৰছ হৈ আছে কিন্তু এইটো বিক্ৰী কৰিছোঁ মেলটো মেলটো বিক্ৰী কৰিছোঁ 4,500 টকা আচ্ছা এই মেকপাইটো কিমান যায় পেয়াৰ মেকপাই এনে 8,000 9,000 কৰি যায় কিন্তু মই মেলটো 4,500 টকা বিক্ৰী কৰিছোঁ 4,500 পোৱালি ল'লে 50% এইটো মুখী এইটো ব্লাক মুখী বুলি কয় মুখীটো মই যিমান দেখিছোঁ চব এনেকুৱাই থাকে কালাৰটো এনেকুৱা থাকে মানে মুখীৰ মূৰটো কেৱল বগা আৰু বাকীখিনি আপোনাৰ কলা আছে লাল আছে ইয়েলো আছে আৰু ইয়াৰ আছে এই মুখীৰ পেয়াৰ কিমান যাব এডাল্ট আপোনাৰ 2,200 পোৱালি ল'লে 50% তো এপিনে এইযোৰ চিৰাজি এইটো কি লাহোৰী ক্ৰছ নেকি এইটো লাহোৰী ক্ৰছ
লাহোৰী ৰেডটো হ'ল মতা হয় আৰু এই বিস্কুটটো হ'ল মাইকী 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 ডাঙৰ ডাঙৰ আছে কিন্তু চিৰাজিটো দেখাত কিন্তু খুব ডাঙৰ চাইজটো ডাঙৰ ডাঙৰ এইটো লাহোৰী ক্ৰছ লাহোৰী এইটো চিৰাজিটো কিমান যায় পেৰ এই পেয়াৰ দৰ আপোনাৰ 5-6 হাজাৰ তেনেকুৱা হয় 5-6 হাজাৰ আকৌ এইপিনে এইটো চিৰাজি সেইটো চিৰাজি এইটো লাহোৰী নহয় তাৰমানে নৰ্মেল চিৰাজি আচ্ছা কিন্তু নৰ্মেলটো এই লাহোৰীতকৈ অকণমান সৰু চাইজটো তলতটো নাই তলত নাই আৰু এইপিনে এইপিনে চাওক ঘৰবিলাক বনাই দিছে আপুনি ধুনীয়াকৈ ন এইটো চাওক এইপিনে কি আছে এইটো আছে আমাৰ হাংগাৰিয়ান এইটো কি হাংগাৰিয়ান ইমান ডাঙৰ চাইজটো যে এইটো ডাঙৰ বহুত ডাঙৰ এইটো 1 কিলোমান হ'ব নেকি না বেছি হ'ব 1 কিলো হ'ব লাগে প্ৰায় জুখি চোৱা নাই তেনেকৈ না মোৰ মতে 1 কিলো বেছি হ'ব এইটো ইয়াৰে পিয়াৰ 10,000 10,000 টকা যোৰা 10,000 যোৰা আৰু যদি পোৱালি ল'ব খোজে 5,000 যোৰা কিন্তু মই এইটো চবতকৈ ডাঙৰ দেখিলোঁ নেকি মই ভাবি আছিলোঁ ইমান দিনে চিৰাজিটো বেছি ডাঙৰ আৰু ডাঙৰ আছে ইয়াতকৈ ডাঙৰ আছে নেকি আপোনাৰ তাত আছে আছে দেখাই দিছোঁ এইটোৱে নে বেলেগ আছে এইটো কি নামটো কি ক'লে ইয়াৰ হাংগাৰিয়ান এটা আছে বগা এইটোৰ মেল ফিমেল নাই এইটো কি হাংগাৰিয়ান এইটো মেল আচ্ছা আৰু ফিমেল নাই এক্সট্ৰা কৰি কোনোবা ল'ব পাৰিব আচ্ছা হাংগাৰিয়ানটো বহুত ডাঙৰ দেই ব্লাক কিং আৰু এইটোতো ফেণ্টেল ব্লাক ফেণ্টেল এইটো অৰিজিনেল জাতৰ এইটো অৰিজিনেল ফেণ্টেল ইণ্ডিয়ান ফেণ্টেল ফেণ্টেল আৰু এটা আছে আপোনাৰ আমেৰিকান ফেণ্টেল আছে সেইটো দাম বেছি অলপ আৰু এটা কিবা আছিলে নামটো অপৰাজিতা নেকি সেইটো ফেণ্টেল হয় সেইটো পখৰা এইটো কিং নেকি এইটো কিং ব্লাক কিং এইটো এবাৰ দেখাই দিওঁ খুলি এইটো ব্লেক কিং এই মানে পাৰটো আপোনাৰ চুটি টাইপৰ ন তাৰমানে নেজডাল চুটি থাকে গোল আকাৰৰ থাকে বেছিভাগ গোল টাইপৰ হয় এইটো কোৱা হয় আপোনাৰ কিংটো কিমানমান পৰে দাম কিঙৰ দাম আপোনাৰ 8-9 হাজাৰ টকা বিক্ৰী কৰোঁ আমি যদি বিক্ৰী কৰোঁ 8-9 হাজাৰ টকা আৰু এইটো কিং এইযোৰ এই মাইকীটো হ'ল হলুদ মদিনা কিং হয় আৰু ৰেডটো হ'ল এই বল্ডাৰ কিং এইটো দামো চেম নাই এইটোৰ দাম অলপ কম আছে কিমান হ'ব এইটো ধৰক 6,000 টকা 6,000 পোৱালি ল'লে 3,000 তো আপোনাৰ আৰু এইপিনে চাওঁ পমিৰিয়ন পাউডাৰ কোনটো এইটো এই বগাটো পমিৰিয়ন পাউডাৰ কি ক'লে নামটো পমিৰিয়ন পাউডাৰ এই ফুলাই ল'ব পাৰে ন হয় এইটো সদায় পাউডিং হৈ থাকে আচ্ছা পমিৰিয়ন পাউডাৰ এইটো পেৰ কিমান যায় এইটো পিয়াৰ 9,000 টকা পেৰ পোৱালি ল'লে আধা আৰু ইয়াৰ ওপৰত এইটো ব্লাক মেকপাই পাউডাৰ এইটো দাম কিমানমান যাব পেৰ এইটো 8,000 ধৰক 8,000 আৰু পোৱালি ল'লে 50% আৰু এইপিনেতো অদ্ভুত পাৰ মই আজিলৈকে দেখা নাছিলোঁ এনেকুৱা জাৰ্মান কুবাৰ বুলি কয় হয় পাৰৰ ভিতৰত এই ডাঙৰ আটাইতকৈ মানে এইটো পৃথিৱীৰ ভিতৰত ডাঙৰ নেকি পাৰটো পাৰৰ ভিতৰত ডাঙৰ পাৰৰ ভিতৰত পৃথিৱীত চবতকৈ ডাঙৰ হয় এইটো হ'ল জাৰ্মান কুবাৰ বুলি কয় ইয়াৰ পিয়াৰ পোৱা নাই যাৰ কাৰণে মই হাংগাৰিয়ান ফিমেল এটাৰ লগত পিয়াৰ কৰিছোঁ আৰু এটাৰ উটটো অলপ বেলেগ দেখিছোঁ ভাটৌ চৰাইৰ নিচিনা ইটাকে সদায় পাউডিং কৰি হৈ থাকে সদায় ওজনটো আপোনাৰ 1 কিলোমান হ'ব 1 কিলো হ'ব এইটো পেৰ কিমান যাব এইটো বগাটোতো পিয়াৰ মিলাব পাৰোঁ একদম 25,000 25,000 তো ভাবি চাওক আপোনালোকে বন্ধুসকল 25,000 টকা এযোৰ পাৰৰ দাম আৰু এইটো পোৱালি ল'লে 10,000 মান আহি যাব আৰু হয় এইটো হ'ল পাকিস্তানৰ অৰিজিনেল লাহোৰী এইটো লাহোৰী ইম্পৰ্ট কৰে নেকি পাকিস্তানৰ এই যোৰা নিশ্চয় মই 12,000 টকা দিম 12,000 টকা যোৰা ডিম দে আছে কণী পাৰি আছে বাচ্চা আছে বৰ্তমান ইয়াৰে পোৱালি আছে আছে আৰু এইটো কি আছিলে হাংগাৰিয়ান নেকি আৰু এই এটা অদ্ভুত পাৰ দেখিছোঁ হয় আৰু এটা পাৰ এইটো চবতকৈ সৰু নেকি পাৰৰ ভিতৰত এইটো ন ফুটটো নাই একেবাৰে আৰু তো চাই লওক আপোনালোকে কিমান সৰু পাৰ এটা 100 গ্ৰামমান হ'ব চাগে ওজন বেছি নহয় 1-1.5 গ্ৰামমান হ'ব বেছি নহয় জেকবিনটো চাওঁ পেৰ নাই নেকি এই এটা পাৰ এইটো জেকবিন বুলি কোৱা হয় কিন্তু অলপ দেখিবলৈ কেপচিনৰ নিচিনা হয় আৰু তাৰমানে ইয়াৰ হয় পাখি অলপ বেছিকৈ থাকে তাৰমানে তাৰ ডিঙিত তাৰ উপায় খাইছে সি আচলতে তো এই ছেটআপটো ইমানেই আৰু ন বেলেগকৈ নাই আৰু তো সেইখিনি চাই লওঁ আমি এখন চোতালতে আৰু কিছুমান এনেকৈ বাঁহ সাজি দিছে পাৰৰ
এইফালে আৰু থকা বুলি কৈছে, চাওঁ। অঁ, ইয়াতো এটা ছেটআপ বনাই লৈছে ধুনীয়াকৈ। এইবোৰ কি লোকেল নেকি নে বেলেগ? এইটো কেপচিনি আৰু এইটো আছে আপোনাৰ বোম্বাই বিউটি। আৰু এইটো কেপচিনি ক্ৰছ কৰিব। ক্ৰছ হ'লে কেনেকুৱা হয় ব্ৰিডবিলাক? মানে ঠিকেই হ'ব, মানে একে দেখা যাব, অলপ ডিফাৰেণ্ট হ'ব। কেপচিনি হয় হিমেলটোৰ কেপচিনি আৰু মেলটো হ'ল আপোনাৰ বোম্বাই বুলি কয়, বোম্বাই বিউটি। আৰু এইফালে আছে আপোনাৰ গিৰিবাছ। এই যে আপোনাৰ এইফালে গিৰিবাছ, এইটো উৰে 7-8 ঘণ্টা উৰে এইটো গিৰিবাছ। আৰু হেৰি আপোনাৰ এনেকৈ যে ধৰি লৈ পেলাই জোকাৰি দিলে যে লুটন, সেইটো এইটো আছে। এইটো নহয়, এইটো গিৰিবাছ। চকুটো পকা, এই বাহিৰত উৰাই দিলে উৰে। চবতকৈ বেছি উৰে নেকি? 7-8 ঘণ্টা উৰে। 7-8 ঘণ্টা, তেনেহ'লে বহুত বেছি উৰে। হাই ফ্লাই, এই যে বহুত হাই ফ্লাই কৰে ন? এইটো 10 ঘণ্টা উৰাৰ চানা দিছিলোঁ। সেইটো কিমান উৰে? 10 ঘণ্টা। 10 ঘণ্টা নন ষ্টপ উৰে? নন ষ্টপ উৰে। তাৰে চানা আনিছোঁ মই। চকুটো পকা। কি নাম এইটো? গিৰিবাছ। অঁ, তাৰে গিৰিবাজৰে পোৱালি? এডাল্ট হোৱা নাই? এডাল্ট হোৱা নাই। তো এইটো চাওক বন্ধুসকল, গিৰিবাজ বুলি কয়। গিৰিবাজৰ পোৱালি 10 ঘণ্টামান একেৰাহে উৰিব পৰা ক্ষমতা আছে এই পাৰযোৰ। 2000। তো 2000 হ'লে এই পোৱালি দুটা বিকিব আপুনি? 2000। আৰু এইকেইটা কণী পৰাৰ কাৰণে দিছে নেকি? এইকেইটা হয়, কণী পৰাৰ কাৰণে। এইবিলাক কণী পৰাৰ কাৰণে দিওঁ। ইয়াৰ মই খালী কৰিছোঁ, মানে বিক্ৰী কৰিছোঁ বহুত। মানে মোৰ মেকুৰীয়ে বহুত ডিষ্টাৰ্ব দিছিল। মেকুৰী ডিষ্টাৰ্ব দিয়াৰ কাৰণে বহুত পাৰ বিক্ৰী কৰিছোঁ। এইটোৰ ইয়াতে চানা আছে। ক'ত আছে? এইটো চানা আছে ইয়াতে, এই গিৰিবাজৰ? এই যে এই ওপৰত ওই যে বহি আছে ভিতৰত, চেষ্টা বহি আছে, চানা আছে। তো দেখিলে তাত পোৱালিও আছে গিৰিবাজ পাৰৰ। আৰু আছে নেকি খুৰা? নাই, এইখিনি আছে। এইটো কি আছিল? মেকপাই পটাটো যে ৰঙাটোৰ মেকপাই পটাৰ অলপ বেমাৰ হৈছে, এইটো ফুলাই লৈ যায়। এইটো অলপ বেমাৰ ধৰিছিল, চেপাৰেট কৰি দিছোঁ। মানে কোৱাৰেণ্টাইন কৰিছে তাক। তো এইটো কি আছিলে নামটো খুৰা? লটন। এই পাৰটো মই শুনিছোঁ এনেকৈ ধৰি অলপ জোকাৰি দিলে সি মানে অলপ হেৰি কৰে। হয়, অলপমান ডেমো যদি দেখাই দিব পাৰে আপুনি। আচ্ছা, সি নিউ তাৰমানে নতুন, তাৰ কাৰণে অলপমান সি বেলেগ ফিল কৰি আছে। কোনটো? ইংলিছ মেকপাই। অঁ, আৰু এইটো ইয়াৰে পেৰ নেকি? এইটো মেল নে ফিমেল? এইটো উটটো অলপ বেলেগ ধৰণৰ ন? এইটো কিমানমান যাব দাম পেৰটো? 5000 টকা পেৰ। পোৱালি ল'লে তাতকৈ আধা? ঠিক আছে বাৰু। তো দেখিলে আপোনালোকে, এয়াই আছিলে খুৰাৰ পাৰৰ ফাৰ্মৰ যি ছেটআপ। তো আৰু এই ফাৰ্মখনত থকা যিসমূহ পাৰ আছিলে চবখিনি দেখালোঁ আপোনালোকক। তো এতিয়া কথা হ'ল, এইটো এনেই আহিছিলোঁ, কিন্তু ভাবিলোঁ খুৰাৰ পৰা এযোৰ পাৰ ময়ো লৈ যাওঁ বুলি। তো খুৰাক ক'লোঁ যে মোক ভাল এযোৰ পাৰ দিয়ক, আৰু খুৰাই মোৰ কাৰণে কি বুলি ক'লে নামটো? ইণ্ডিয়ান ফেণ্টেল নামৰ পাৰ এযোৰ মোৰ কাৰণে বাছি ৰাখিছে। সেই পাৰযোৰ মই দেখাম এতিয়া আপোনালোকক। তো এইযোৰ পাৰ এতিয়া মই লৈ যাম ঘৰত খুৰাৰ পৰা। এইটো ফিমেল আৰু এইটো মেল, মানে কনফাৰ্ম ইয়াতে মেল ফিমেল আছে। আৰু এই পেৰটো কিমান দিনৰ হ'ব মানে বয়স? ধৰক 2.5-3 মাহমান হৈছে। 2.5-3 মাহ আৰু 1-1.5 মাহ যাব। 1-1.5 মাহ পিছত গণি দিব। এগ লে কৰিব। এতিয়া কনফাৰ্ম হৈছে, মানে মেল ফিমেল কনফাৰ্ম। অলপ মিটিং কৰে, মানে ঠোঁটে আৰু বদলা বদলি কৰি মিটিং কৰে। সেইটো এটা মানে পৰিচয় তেওঁলোকৰ। মেল ফিমেল এডাল্ট হৈছে, এডাল্ট হৈ আছে, তাৰ এটা প্ৰমাণ। এনে মেটিং কৰা আপুনি দেখিছে নে দেখা নাই? দেখিছোঁ। মেটিং কৰিছে? মানে এইটো মাইকী, এইটো মতা। মতাটো অলপ ডাঙৰ, অকণমান ডাঙৰ চাইজটো। মতাটো অলপ ডাঙৰ। হয়, আৰু ইহঁতৰ অলপ শান্ত স্বভাৱৰ হয় ন এই পাৰযোৰ? বেছি নুৰে। সি মাতি আছে তাৰমানে? মাতি আছে। এই একদম মানে নেক্সটটো ঘূৰাই ঘূৰাই মাতে, মানে এই মাইকীটো যেতিয়া দিছিলোঁ। আচ্ছা। তো ঠিক আছে, ভাল লাগিল বহুত, দেখিবলৈ বহুত ধুনীয়া। আৰু এই পাৰযোৰ কালাৰো বহুত ধৰণৰ হয়? নাই, কালাৰ বেলেগ ধৰণৰ হয়, কিন্তু কলাৰটো ডিমাণ্ড বেছি। কলাৰটো ডিমাণ্ড বেছি হয়। আৰু আমেৰিকান ফেণ্টেল যদি হয়, তাত কথা বেলেগ, সেইটো বেছি ডিমাণ্ড হয়। আৰু এই কলা কালাৰটো পাবলৈও নাই, বহুত ৰেৰ হয় কালাৰটো। আৰু এটা আছে চিলভাৰ কালাৰ পোৱা নাযায়। হয়। তো দেখিলে পাৰযোৰ, এই পাৰযোৰ এতিয়া মই ল'ম খুৰাৰ পৰা। এতিয়া দুটামান কথা জনাওক, আৰু যে এই পাৰৰ ফাৰ্মখন কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিল?
মোৰ লোকেল পাৰটো একদম মানে বাই বাৰ্থ জন্মৰ পৰা মোৰ ঘৰত আছে লোকেল পাৰ আৰু পাৰৰ প্ৰতি মোৰ আগৰ পৰা এটা চখ আছে হবি পোহা লকডাউনৰ সময়ত মই বিদেশী পাৰৰ প্ৰতি এটা ধান্দা কৰিলোঁ লকডাউন এতিয়া ঘৰত বহি থাকোঁ স্কুল নাই অনলাইনত ক্লাছ কৰোঁ সেই সময়ত মানে এই কিছু কিছু বিদেশী পাৰ অনা আৰম্ভ কৰিলোঁ এই 3-4 বছৰ মান হ'ল ফেন্সি পাৰ পুহিব লাগে বুলি আপুনি তেতিয়া লকডাউনৰ পিছতে লকডাউনৰ পৰাই প্ৰথমে কোনটো ব্ৰিড আনিছিলে আপুনি ফেণ্ডেল আনিছিলোঁ বগা ফেণ্ডেল আনিছিলোঁ তাৰ পৰা আনি মানে চিৰিয়াজ আনিলোঁ তাৰ পৰা মানে আৰম্ভ হ'ল এতিয়া মানে তাৰপিছত লাহে লাহে যিমানখিনি ব্ৰিড আছে চবখিনি টোটেলি পুৰা ফেন্সি পাৰৰ ফাৰ্ম এখন গঢ়ি তুলিলে পৃথিৱীত প্ৰায় 500 প্ৰজাতিৰ পাৰ আছে তাৰ ভিতৰত মোৰ ঘৰত 50 প্ৰকাৰ আনিছিলোঁ কিন্তু মাজে মাজে কোনোবা আহি লৈ যায় এনেকৈ কমি এতিয়া মানে 35 প্ৰকাৰ পাৰ মোৰ ঘৰত আছে বৰ্তমান এতিয়া টোটেল কিমানটা প্ৰজাতি আপোনাৰ তাত আছে 35-35 প্ৰজাতিৰ আছে আৰু 35টামান প্ৰজাতিৰ পাৰ আপোনাৰ লগত আছে ঠিক আছে আৰু বাকী পাৰখিনি চব চালে আপোনালোকে এতিয়া কমেণ্ট কৰি জনাওক আৰু যদি কোনোবাই ল'ব বিচাৰে আৰু খুৰা যদি কোনোবাই ল'ব বিচাৰে পাৰ তেতিয়াহ'লে যোগাযোগ কৰিব পাৰিব আপোনাক মোক ফোন কৰিলে আহিব মই আপোনাৰ নম্বৰটো মোৰ ডিছক্ৰিপশ্যনত দি দিম নম্বৰটো কৈ দিম মই হয় আৰু খুৰাৰ নম্বৰটো খুৰাই কৈ দিব এতিয়া আপোনালোকে যদি কোনোবা ল'ব বিচাৰে তেতিয়াহ'লে নম্বৰটো নোট কৰি ল'ব পাৰে কৈ দিয়কচোন 910 হয় 1190 হয় 728 তো খুৰাৰ নম্বৰ এইটো আৰু মই মোৰ ডেছক্ৰিপশ্যনত দি দিম এক্সট্ৰাকৈ যদি কোনোবাক লাগে যোগাযোগ কৰিব পাৰিব হোৱাটছআপ নম্বৰ আৰু যদি কোনোবাই মোৰ থ্ৰুত আহে মোৰ ভিডিঅ' চাই পেলাই আহে তেতিয়াহ'লে তেওঁৰ কাৰণে অলপ স্পেচিয়েল ডিছকাউণ্ট কিবা কৰিবনে নিশ্চয় কৰিব তো যদি কোনোবাই মোৰ ভিডিঅ' চাই পেলাই খুৰাক কয় যে মই হয় তেওঁক নিশ্চয় অলপ আৰু এক্সট্ৰাকৈ ডিছকাউণ্ট কৰি দিব তো ঠিক আছে মোৰ বহুত ভাল লাগিল খুৰাক লগ পাই খুৰাৰ পাৰখিনি চালোঁ আৰু এইবোৰ বস্তু মই এনেও ভাল পাওঁ চৰাই চিৰিকটি এইবোৰ বস্তু খুব ভাল পাওঁ আগৰ পৰাই সৰুৰ পৰাই তো গতিকে ভিডিঅ'টো ইমানেই আছিলে আৰু মোৰ মোবাইলত বেছি চাৰ্জো নাই চাৰ্জ শেষ হৈ গ'ল তো যিয়ে নহওক বাৰু কেনেকুৱা পালে চাই ভিডিঅ'টো আপোনালোকে জনাব কমেণ্ট কৰি পেলাই যদি ভাল লাগে লাইক কৰিব চেনেলটো তাতে ছাবস্ক্ৰাইব কৰি দিব বাকী বেলেগ একো নালাগে ঠিক আছে লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ